ৰাতি মই এক অদ্ভুত সপোন দেখি মোৰ মন হৈছে চঞ্চল। দেৱৰাজ, সপোনৰ কথা ভাবি নহ'ব চঞ্চল। তথাপিও ব্যক্ত কৰি সপোনৰ কথা পাতলক চঞ্চল্য মনৰ। শুনা দেৱগণ, দেৱৰাজ, চকা মকা নিন্দাৰ মাজত দেখো মই শুকুলা ডাৱৰৰ গোট। ৰূপ ল'লে কলীয়া ডাৱৰৰ, ধৰিলা আৱৰি অমৰাৱতীপুৰ। মোৰ আদৰৰ নন্দন কানন হ'ল চাৰখাৰ। চাৰিওফালে দেখো মই মৃত্যুৰ বিভীষিকা। হলো মই অকলশৰীয়া। তেনেতে যমদূত সদৃশ এক বৃহৎ মূৰ্তিয়ে মোক লৈ যায় অজান দেশলৈ। দেৱৰাজ, সপোনৰ কথা ভাবি মন কষ্ট নাপাব মিছাই। কাৰণ সপোনত নাথাকে কদাপি ৰূপ বাস্তৱৰ। নহয় কাৰ্তিক, সপোনৰ কথা মোৰ পৰিলে মনত সৰ্বহৰি মোৰ হয় কম্পন। নারায়ণ এ নিরঞ্জন এ নিরাকার এ হরে এ করা দয়া প্রভু এ করা দয়া এ প্রভু মাতি শোকাতরি মাতি শোকাতরি। দেৱগণ, সেয়া সম্ভৱ দেৱঋষি নাৰদৰ কণ্ঠ। এ নারায়ণ নিরঞ্জন নিরাকার হরে করা দয়া প্রভু করা দয়া প্রভু করি সুকাতরি করি সুকাতরি। নারায়ণ নারায়ণ নারায়ণ। চাওঁতে চাওঁতে মই দেৱতা ৰাজসভাতে উপস্থিত হলোহি। বাৰু কোৱাচোন দেৱগণ, কুশলে আছানে সকলোটি? হে দেৱঋষি, আপোনাৰ অনুগ্ৰহে কুশলে আছো সৰ্বজন। মাত্ৰ মনহে অস্থিৰ। অস্থিৰ নহবাৰ দেৱঋষি, শুনাবা খব। দেৱঋষি, তোমাৰ সন্মুখত আহি আছে দুৰ্ঘোৰ বিপৰ্যয়। কি দেৱঋষি? এতিয়াই অস্থিৰ হৈ নপৰিবা, নহলে নহলে অমৰাৱতী যাব দৈত্যৰ হাতত। দেৱঋষি, কি ক'লে দেৱঋষি? কঠিন হ'ব ৰক্ষা কৰা অমৰাৱতীপুৰ। হয়, কোনে কাঢ়ি নিব পাৰে দেশ দেৱতাৰ? কওক দেৱঋষি, কাৰ হ'ব পাৰে আয়ুষৰ শেষ আপোন জীৱন? নাৰায়ণ, কাৰো হোৱা নাই আয়ুষৰ শেষ। কিন্তু শুনা, বিশ্বৰূপ মুনিৰ হত্যাৰ পাছত 10টা মহাৰিষিয়ে আয়োজন কৰিব লৈছে এক মহান যজ্ঞৰ। সেই যজ্ঞৰ বাবে তোমালোক হোৱা প্ৰস্তুত। সেই যজ্ঞক তোমালোকে কেনেবাকৈ কৰা প্ৰতিকাৰ?
নহ'লে তোমালোকৰ হ'ব পতন। দেৱৰ্ষি হয় হোৱা গহৰাজ খনিও এইফালে আহিব লাগিছে। শুনা সকলো একলগ হৈ ইয়াৰ কিবা কৰা প্ৰতিকাৰ নহ'লে কিন্তু দেৱৰ্ষি দেৱৰ্ষি শুন পুৰন্দৰ মুহুৰ বাসনা নহয় ত্ৰস্তা মুনিয়ে যজ্ঞ কৰে হুৱা সাৱধান গহৰাজ তোমাৰ বাবে অপেক্ষিছো আমি উপযুক্ত ক্ষণত হৈছা উপস্থিত। অকস্মাতে কিয় বা প্ৰয়োজন হ'ল আজি গহৰাজ নেকি দেৱ সমাজত? গহৰাজ তোমাৰ ইচ্ছা বাধা দিয়া স্বয়ং প্ৰজাপতিৰো নাই, গতিকে ইচ্ছা কৰি দেৱতাক কৰাহে উপকাৰ। পাতনিৰ অৱতাৰণা নকৰি মূল কথা কোঁৱৰাই। গহৰাজ মহামুনি তস্তাই এক মহাযজ্ঞ আয়োজন কৰিছে কৃষ্ণ তৃতীয়াত। তাৰ আগে স্থিতিলৈ শনি তুমি তস্তাৰ শৰীৰত পৰিচালিত কৰিব লাগিব তেওঁ মন অন্য পথেৰে, কাৰণ এই যজ্ঞ অনুষ্ঠিত হ'ব দেৱতাৰ প্ৰতিশোধৰ প্ৰতি। দেৱতাৰ প্ৰতিশোধৰ বাবে মই একো বুজিব পৰা নাই দেখো। গহৰাজ বিশ্বৰূপ ভস্ম ব্ৰাহ্মণ ত্ৰস্তাত নয়, আপোন দুখে সততে মৃত্যু হয় মোৰেই হাতত। পুত্ৰ হত্যা প্ৰতিশোধৰ হেতু এই যজ্ঞ আয়োজন কৰিব ত্ৰস্তা মহাৰিষিয়ে। কোনো দুখ হোৱা নাই ত্ৰস্তা মহাৰিষি, আপোন দুখ অত্যন্ত ভক্তে বতাই শনিয়ে কতাপি নকৰে সহায়। কিয় গহৰাজ, কিয় নকৰিবা তুমি আমাক সহায়? দেৱতাৰ হিতৰ কাৰণে তুমিও হ'ব লাগে সদা সচেতন। গহৰাজ দেৱতাৰ প্ৰতি সচেতন হৈ তুমি দেৱ পৰিচয়। গ্ৰহৰাজ সদায় সহযোগ কৰি তুমি দেৱৰ কাৰ্যত তুমিও দিব লাগে আপোন চিনাকি। দুষ্ট হৈ দেৱতাৰ প্ৰতি সমাধা কৰিবা তুমি দেৱৰ কাৰ্য। নাগেৰো দেৱ সেনাপতি শিৱৰ নন্দন শক্তিহীন তোমালোকৰ বচনে হাঁহিৰে খুৰাকে যোগাই বিশ্বৰূপক বধ কৰিছিল তেতিয়া সকলোৱে মিলি সৃষ্টিকৰ্তা বাৰু তেতিয়া বাৰু ৰৈছিল নে সন্মান? নাগেৰ মহাবীৰ পাৰ্বতীৰ তনয় যিদৰে দেৱতাই আনক উপদেশ দি প্ৰতিনিতে কৰি আছে প্ৰদান, তেনেদৰে দেৱতাই
কৰ্তব্য কৰাটো উচিত। মহাৰাজ কিয় বাৰু নোৱা বুলি চাবচোন। অ, মুখ ত্যাগী দেৱতাৰ কাৰণে সৰ্ব কাৰ্য সম্পাদন কৰাটো কৰ্তব্য তোমাৰ। ময়ূৰাজ, নুবুজিলো মই তোমাৰে সেই বচন। কেনেকৈনো কিবা অৰ্থত পাই বাৰু দেৱতাই মোক ত্যাগী বিশেষ? কিয় গহৰজ মায়াৰ মোহন ত্যাগ কৰি জিতেন্দ্ৰয়ে অমৰ মন্দৰি ইতিহাসত লিপিবদ্ধ আছে নিদৰ্শন। নিশ্চয় নিশ্চয় বিশ্বকৰ্মা ইতিহাসত লিখা আছে নিদৰ্শন। দেৱতাৰ অতুল চা নেকি? কি হ'ল হনি অ, অত্যাসাস কৰা কিয় পাগলৰ দৰে? মই পলাপ নাই বিশ্বকৰ্মা, কিন্তু তোমালোকৰ মুখে শুনি পলাপ পানী আহিব ইচ্ছা মোৰ বাঘে গনে গনে। দেৱৰাজ সন্ধিয়া ৰাখিছে বক্তব্য হিমাচেত কৰি হয়। কৰক। জুই লৈ তীক্ষ্ণবান শেষ কৰোঁ শনি নাম তলুক্যৰ পৰা। ময়ূৰাজ, নোৱাৰে ভাবিব আপোনাৰ তীক্ষ্ণবাদে শনিৰ বিবেদ্য হৰি। কাৰণ কাশ্যপৰ প্ৰথম পত্নী অতিথি নন্দন মুহে গণে গহৰাজ সৃষ্টিকৰ্তা সুকীয়া স্বজন। গ্ৰহৰাজ, কৰাবিও উপযোগী নোহোৱা তুমি দেৱ সমাজৰ। মুহূৰ্ততে ত্যাগ কৰা তুমি দেৱতাৰ সভা। কাৰ্তিক, সেয়া দেখিয়া তোমাৰ নাই অধিকাৰ। তুমি মাথো সৰগৰ নয় যোৱা প্ৰাণ দিয়াগৈ তোমাৰ সেই স্বৰ্গৰ সেনা বাহিনী। শুনা হনি, এই আদেশ মই কৰিছো গ্ৰহণ। মুহূৰ্ততে ত্যাগ কৰা দেৱতাৰ সভা। নিশ্চয় নিশ্চয় আঁতৰিম মই তোমাৰ সন্মুখৰ পৰা, কিন্তু তাৰ আগে কৈ যাওঁ মোক জাগি দেৱতাৰ মধুৰ কাহিনী। সমাজমেৰে অমৃত চালনাৰে চল কৰি দেৱতাই দানৱক ভোগ কৰে কি তৰে পাৰো অকলে অকলে। দেৱগুৰুৰ হোৱাৰী বাসনা নিজ ভক্তি শুক্ৰ সত্য কৌশলেৰে নিৰ্বাসন দি দেৱগুৰুৰ হোৱাৰ চেনেকি ইতিহাসে কব চিৰদিন। তথাপিও কোৱা তোমালোকে অমৃত পান কৰে জিতেন্দ্ৰ কেলৈ হলা? স্তব্ধ হোৱা হনি, অতপৰে কৰিছো সহ্য। জিতেন্দ্ৰ দেৱতাৰ প্ৰতি এনে উক্তি কৰিলে প্ৰকাশ কদাপিও নকৰিম ক্ষমা তোমাক। শান্ত হোৱা বাক, নিশ্চয় আঁতৰিম মই তোমাৰ সন্মুখৰ পৰা। যিজন দেৱৰাজ হৈও অহল্যাহৰ মুখ এৰিব নোৱাৰি প্ৰাপ্ত হ'ব লগা হ'ল সেইজনৰ ইন্দ্ৰৰ সন্মুখত থাকি নিজকে গহৰাজে দেৱতা বুলি নিদিয়ে পৰিচয়। হনি, ৰাখক! হনি, সামান্য ক্ৰোধকে বধ কৰিব নোৱাৰিলা। জিতেন্দ্ৰ কেলৈ খোৱাব যাও, কিন্তু পুনৰবাৰ কৈ যাও দিয়া সত্ত্বই ৰাজসভাত শোভা নাপায়। দেৱগণ মহাৰাজ কি কৰা যায় শনিক তাৰ একো উপায় বিচাৰি নাপাওঁ। দেৱৰাজ, বৰ্তমান
অপেক্ষা কৰক দেখা যাওক ফলাফল কিনো হয় তস্তাৰ যজ্ঞ অৱশ্যে সেয়েই সত্য কথা লগে লগে সতৰ্ক দৃষ্টি ৰাখিব লাগিব শনিৰ ওপৰত পৱন দেৱৰাজ এই দায়িত্ব মই তোমাক কৰিলো অৰ্পণ দেৱৰাজ দেৱতাৰ হিতৰ কাৰণে গ্ৰহণ কৰিম মই আপোনাৰ আদেশ তেন্তে সভা ইমানতে ভংগ হওক ভাল দেৱৰাজ শিষ্যগণ যজ্ঞৰ কাৰ্য সকলো হলনে সম্পূৰ্ণ সকলো সামগ্ৰী তোমালোকে ভালদৰে কৰিলানে যোগাৰ হয় গুৰুদেৱ ৰীতিমতে সকলোটি হৈছে যোগাৰ এতিয়া আপুনি আসন গ্ৰহণ কৰক গুৰুদেৱ ভাল শিষ্যগণ যোৱা তোমালোক এতিয়া নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ হয় গুৰুদেৱ মুনিবৰ প্ৰণিপাত মোৰ কৰক গ্ৰহণ কোন তুমি কিবা হেতু প্ৰৱেশ কৰিলা মোৰ এই যজ্ঞস্থলীত আপোনাৰ দ্বাৰা হ'ব লগা যজ্ঞই নিমন্ত্ৰণ কৰিছে মোক নিজেই আহিছা তেতিয়া তুমি মোৰ যজ্ঞস্থলীলৈ দিয়া তোমাৰ সত্য পৰিচয় নাম মোৰ হৰে গহৰ অধিপতি গহৰাজ শনি লোক তেন্তে মোৰ ভক্তিৰ অঞ্জলি মুনিবৰ ভক্তি অঞ্জলি মই কৰিলো গ্ৰহণ মণিবৰ কওকচোন বাৰু আপোনাৰ মোৰ যজ্ঞস্থলীত উপস্থিত হোৱাৰ মূল উদ্দেশ্য যিজনা মহান জ্ঞানী হৈ পাৰ্বতী তব যজ্ঞ কৰি আছে নুবুজা ভাও নধৰিব আপুনি গহৰাজ যজ্ঞৰ শুভ লগ্ন চাপিছে ওচৰ কিন্তু এতিয়াও উপস্থিত নহল দধিছে মণি মোৰ যজ্ঞৰ স্থলীত প্ৰণাম মণিবৰ যজ্ঞৰ মহেন্দ্ৰখন হল সমাগত আসন গ্ৰহণ কৰক মণিবৰ আহক মণিবৰ যজ্ঞ কৰে তস্ত্ৰাদি যজ্ঞ কৰে তস্ত্ৰাদি পুত্ৰ ৰ
হরি রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি মুরারি দত্তর আরে মুরারি মই পুত্র তোক করিলু স্বজন কোন পুত্র কোন পুত্র কোন মই মোর মোর কর্তব্য কি ওই তোর পিতৃ নাম মোর তস্তাত পুধন তোর নাম বিট্টা খোর মিত্রখুর কোন পুত্র নাম তোর বিট্টা খোর আর তই তোর বাহুর বলরে স্বর্গ মৈত্য মৈত্য পাতাল এই তিনি তলৈক্যতে তই নিজর প্রভাবে বিস্তার করিবি যা পুত্র তই এতিয়া নিজ কৰ্তব্যতে অগ্ৰসৰ আল পিতা মই মোৰ কৰ্তব্যৰ দিশে অগ্ৰসৰ যা পুত্ৰ ত্ৰাসৰ সৃষ্টিকৰ্তা নাম মোৰ মিত্ৰ মুনিবৰ নিত্যবৰ যজ্ঞৰ কাৰ্য আমাৰে হলি সিদ্ধি নিত্যবৰ যাওঁ বলক এতিয়া যাওঁ বলক আমি খন্তেকে বিশ্ৰাম কৰোঁ আশ্ৰমত বাবে নিত্যবৰ বলক মুনিবৰ
দক্ষিণ ৰাজ্যৰ নতুন নৃপতিময় নাম মোৰ বিদ্ৰাসুৰ সোণামৰ পিতৃৰ আশীষ বচন বৃহত্তে বৃহৎ আকাৰ ধৰি ত্ৰাসত্তে ত্ৰাসৰ সৃষ্টি কৰি সুশব্দে সুৰাসুৰ নাক প্ৰবৃত্তি ৰশব্দে ৰসে ভয় ব্ৰহ্মাৰ সৃষ্টি বীৰগণ আমার কর্তব্য কি দৈত্যপতি দানব মাত্রে ভক্তির অধিকারী চলে পরে কিংবা কৌশলে স্বর্গ মধ্য পাতাল দিনেও তলক্য কৰিব লাগিব দানৱৰ প্ৰদান স্বর্গবাদে সকলতে জয় করা হল একমাত্র বাকি আছে সেই অমরাবতীপুর অমরাবতী দৈত্যবতী স্বর্গ জয় প্রস্তুত করিবার বাবে আমার আছে দানব সেনারে আদেশ লাভ করলে আপনার মুহূর্ততে ধ্বংস করে দেবতার গৌরব বিহলাম আমি ধুলে লগ উর্বম দানবর বিজয় পতাকা অমরাবতীপুরে সন্তোষ লভিল তোমালোকৰ বিৰোচিত বাণী সোণামৰ ভৱিষ্যত কাৰ্য প্ৰণালী জন্মসূত্ৰে দেৱকুল দেৱকুল শত্ৰুপক্ষ আমাৰ যুগে যুগে দেৱ দানৱৰ সতে সংঘাত জানে সকলোৱে বাৰে বাৰে চল কৰি পৰাজিত দানৱ সমাজক দেৱ সমাজে লাভ কৰে সৃষ্টিৰ শ্ৰেষ্ঠতম সেয়ে এইবাৰ চল কৰি পৰাজিত কৰি দেৱ সমাজক ইন্দ্ৰৰ ইন্দ্ৰত্বময় কৰিম গ্ৰহণ লাভ কৰিম স্বৰ্গৰ ৰাজ সিংহাসন অনেক কৰক দৈত্যৰাজ হাতে লৈ খেল ফুল ঢাল তৰোৱাল ভক্তৰে মেদিনী কপাই বিশ্ব ধ্বংসৰ কৰিম সূচনা অৰ্হিলম ইন্দ্ৰৰ ইন্দ্ৰত্ব দৈত্যৰাজ সেনাপতি ৰণ লাগে লাগে মোক দেৱতাৰ বুকুৰ শুনি শুনি দেৱতাৰ বুকুৰ শুনি সঁচা কথা দৈত্যৰাজ আদেশ লাভ কৰিলে আপোনাৰ নিবেশতে ধ্বংস কৰিম দেৱতাৰ গৌৰৱ জগতত মই আতংকৰ কৰিম ঘোষণা দৈত্যরাজ হরিলে যুদ্ধর নামে আনন্দতে নাচি উঠে প্রাণ আর কপি উঠে সমগ্র হরির এরে ভাব হয় যেন মোরে আজি এই আক্রমণ করি অমরাবতীপুর হাতে পাওয়ে হিকলি লগাই বন্দি করিম দানব দেবতাকে দানবর হবে আর বন্দি করি হেই অদিতি নন্দরক এরে হস্তি করিম প্রদানে যে হস্তি দেখি বুঝিব দেবগণে
দানবকে হে করার পরিণামে কিমান ভয়ঙ্কর অন্য অন্য বীরগণ অতি শীঘ্রেই কাঢ়িলম দেবর দেবত্ব ওই শস্য বৎস ওই রাবত হস্তিয়ে বহন করিব দানবপতি উর্বশী উর্বশী মেনকার নিত্য গীতেরে উদ্ভাসিত করিব দানবর রাজসভা জয় হোক দানব রাজর। আহক আহক দেবরী আমার প্রণিপাত পরিবার গ্রহণ কল্যাণ মস্তু বলো কওকচোন দানব রাজ কৰা হলনে বাৰু তলিকৰ বিজয়? একমাত্র স্বর্গর বাদে সকলবোৰ জয় করা হল। এইবার প্রস্তুতি চলিছে অমরাবতী বিজয়। নারায় এনেদৰে নহয় দানৱ ৰাজ, দেবরী অমৰাৱতীপুৰক জয় কৰাটো ইমানো সহজ কাৰ্য নহয়। শুনা দৈত্যৰাজ, তুমি শিৱৰ আৰাধনা কৰি তুষ্ট কৰা তেওঁ আৰু লোৱা মনোমত বৰ, তাৰ পাছত তুমি আক্ৰমিবা অমৰাৱতীপুৰ, নিশ্চয় হ'ব জয় তোমাৰ। উচিত মন্তব্য আপুনি কৰিলে প্ৰধান, সেয়েহে পুনশ্চবাৰ জনাইছো প্ৰণিপাত। কল্যাণ মস্তু। যোৱা যোৱা দানৱ ৰাজ, যোৱা তুমি শিৱৰ আৰাধনাৰ হেতু, ভাল দেবরী আমিও যাওঁ নিজ কৰ্তব্যত সংগ্ৰহৰ। খাটিছো মাধৱ এ প্ৰাণৰ বান্ধৱ, এ ভকতি অমিয়া দিয়া, এ বিপদে আপদে তোমাৰ কৰিবা অধমক দয়া, এ খাটিছো মাধৱ প্ৰাণৰ বান্ধৱ, ভকতি দমিয়া দিয়া, বিপদে আপদে তোমাৰ নাম কৰিবা অধমক দয়া, কৰিবা অধমক দয়া, কৰিবা অধমক দয়া, কৰিবা অধমক দয়া। বীরগণ শুনিলানে দেৱঋষিৰ এই দুপদে, সেয়েহে কালিলৈ প্ৰাতঃতে যাত্ৰা কৰিম মই হিমালয়ৰ দিশে, লাভ কৰিম অনুমত বৰ, তুষ্ট কৰিম দেৱ দিগম্বৰ, আৰু তাৰ পাছত স্বৰ্গ ৰাজ্য মই কৰিম আক্ৰমণ। হৰ হৰ মহাদেৱ, হর হর মহাদেব, হর হর মহাদেব।
আজি খনিয়া কৰিব প্ৰলয়ৰ জাবাংগিনী ধ্বংস হ'ব অমৰাৱতী পৰে ভস্ম হ'ব নন্দন কানন তেতিয়াহে বুজি পাব এই খনি কোন তাৰ অহিৰ চিন্তা তস্তে কৰি আলোচনা জন্মাদি বিদ্যাকো ধৰাৰ মধ্যত দেৱতাৰ বিনাশৰ বাবে সেই অপৰাধ দেৱতাই কদাপিও নকৰে ক্ষমা খনিও কোনো কালে নকৰে ক্ষমা যোৱা খনিৰ সন্মুখৰ পৰা আঁতৰি চোৱা দিয়া গৈ বতৰা তোমাৰ উচ্চাবা খব স্তব্ধ হনি নহলে পৱনৰ হৰৰ চুতত লুপ্ত হোৱাৰ নাম ধৰাৰ মধ্য শান্ত হোৱা দুইজন কোধৰ বখত বশৱতী হৈ কিয় কৰিছা তোমালোকে হেনে কাৰ্য দেৱমণ্ডলী হনে তুমিওতো দেৱতা নিজেই দেৱঋষি তাৰ পাছতো দেৱতাৰ এনে বিপদ কালত কিয় কৰিছা তুমি হেনে কাৰ্য যোৱা দুইজন একলগ হৈ দৈত্যক কৰা প্ৰতিকাৰ নিশ্চয় দেৱ কোধৰ বশত থাকি মই পাহৰিলো নিজৰ কৰ্তব্য বলা বায়ুৰাজ যাওঁ আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ গহৰাজ মুগ্ধ মোহনী তব বাণী বলা দুই যাওঁ বসবৰ স্থানে ব'লা দেৱগণ এই উচ্চ হিমালয়তে মই আৰাধনা কৰোঁ মোৰ আৰাধ্য দেৱতা শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হে প্রভু মহাদেব হে ভোলানাথ দুষ্ট হয়ে মোৰ প্ৰতি মোক তুমি দিলা দৰ্শন মই দুৰ্দান্ত দানৱ হীন বুলি নিঃস্ব বুলি অধম বৰ্বৰ বুলি নকৰা যদিহে ঘৃণা তুমি সেই দেৱতাৰ দৰে মোৰ শত সহস্ৰ প্ৰণিপাত কৰিবা গ্ৰহণ উঠা বস্ত তুষ্ট মই তোমাৰ ভক্তিত কোৱাইবে নকৰি পলম কিবা হেতু আৰাধিছা মোক হে প্ৰভু দিলা মোৰ ভক্তিত তুষ্ট হৈ তুমি দৰ্শন সেয়েহে
যি বৰ বাঞ্ছা কৰোঁ মই সেই বৰ দিবা বুলি তুমি সত্যত হোৱাবদ্ধ। বাছা কৰিলোঁ অংগীকাৰ মই নোহে যদি সাধ্যৰতে কৰিম প্ৰদান মই মনোনীত বৰ। নিজেই সংহাৰ কৰ্তা হ'ল থাকিব পাৰে জানো কিবা অসাধ্য তোমাৰ? হে মহাদেৱ মোক অমৰত্ব বৰদান কৰ প্ৰদান। বাছা অমৰত্ব বৰ প্ৰদান কৰিবলৈ মোৰ সাধ্য নাই। আহ, তোমাৰ সত্য বচনত বন্দী মই সেইবাবে অন্য বৰ বাঞ্ছা কৰা। অন্য বৰৰ মই নাই প্ৰয়োজন। বাছা নোৱাৰিম কৰিব মই অমৰত্ব দান। অন্য আশীৰ্বাদৰ মোৰ নাই প্ৰয়োজন। নোৱাৰিলা তুমি ৰাখিব সত্যৰ মৰ্যাদা। বিদ্ৰাসুৰ মই বৃহত্তে বৃহৎ আকাৰধাৰী, ত্ৰাসব্দে ত্ৰাসৰ সৃষ্টিকাৰী, সুশব্দে সুৰাসুৰ নাগ প্ৰবৃত্তি, ৰসব্দে ৰসে ভয় জীৱন নিৰ্বাহ। এই নেকি শক্তি চতুৱা শিৱৰ? ময়ো বুজো আজি তোমাৰ শক্তি কিমান বাহু যুগল। বিত্তাসুৰ ব্যক্ত কৰ আপোন গৰ্ব শিৱৰ কাষত। চিনা নাই তই কোন ত্ৰিনয়ন? সমুদ্ৰ মন্থন কালত হলাহল বাসুকীৰ বিষ পান কৰি ভক্তিহ আছো মই নীলকণ্ঠ নাম লৈ। যোগ ভংগ আশা কৰি ভস্ম হ'ল কামদেৱ শিৱৰ হাতত। আৰু তই স্বজন দহনকাৰী হৈ ইচ্ছা কৰ দহিব শিৱৰ শকতিক। তৃতীয় নেত্ৰৰ কুদৃষ্টি পৰিলে নিমিষতে হবিচাৰ খাৰ। কিন্তু জন্ম তই পবিত্ৰ যজ্ঞকুণ্ডত, পুত্ৰ তই তস্তাৰ। নহ'লে দেখিলিহেঁতেন কোন শিৱ কোন ত্ৰিপুৰাৰী, প্ৰলয়ৰ ৰুদ্ৰৰূপ ভালদৰে দেখিলিহেঁতেন। জানো জানো কোন তুমি, চিনো ভালদৰে তোমাৰ। বিষ্ণুৱে যেতিয়া মোহিনী ৰূপ কৰিছিল ধাৰণ, কামাতুৰ পুৰুষৰ দৰে পিছে পিছে তুমি হৈছিলা ধাৱমান। ভাং আৰু নাৰীৰ নিশাত উন্মাদ প্ৰায়ী হৈ সাৱতি ধৰিছিলা গছক, সাৱতিছিলা শিলক। সঁচাই হাঁহিৰ পাত্ৰ তুমি সভ্য সমাজৰ। অসহ্য অসহ্য সামান্য দৈত্যই কৰে অত অহংকাৰ। নিজেই দেখিবি আজি শংকৰৰ শকতি কিমান। মাত বিত্তাসুৰ উচ্চ স্বৰে মুক্ত কণ্ঠে মাত। চাওঁ বাৰু আজি তোক কোনে ৰক্ষা কৰে। বেশ বেশ তেন্তে সেই হওক। বেশ তেন্তে মূৰ্খ। কর্পূর গৌর করুণাবতার সংসার সারম ভুজগেন্দ্রহার। কর্পূর গৌর করুণাবতার সংসার সারম ভুজগেন্দ্রহার। হর হর মহাদেব, 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 হর হর মহাদেব। হে প্রভু শান্ত হওয়া প্রভু, ক্ষমা করা মোর শত অপরাধ। মূৰ্খ দানৱ মাত তোৰ কোন ক'ত আছে চাওঁ বাৰু কোনে তোক ৰক্ষা কৰেহি আজি হুলপানীৰ হাতৰ পৰা। হে প্ৰভু ক্ৰোধ ক্ৰোধ সম্বৰণ কৰা, নতু ধ্বংস হ'ব আজি বিশ্ব চৰাচৰ। বিত্তাসুৰ স্মৰণ হ'ল মোৰ অতীতৰ কথা, সেইবাবে কৰিছোঁ তোক ক্ষমা। যাওঁ যাওঁ মই নকৰি পলম।
হে প্ৰভু এনেদৰে কিয় কিয় প্ৰভু কিয় আঁতৰি যাবলৈ লৈছা তুমি আছিল প্ৰতিজ্ঞাতম যদিহে অমৰত্বৰ মোক কৰিব নোৱাৰা প্ৰদান তেন্তে যি বৰ মই বাঞ্ছা কৰোঁ আছিল তোমাৰ সত্য অংগীকাৰ বাছা কোৱা তুমি কি বৰ বাঞ্ছা কৰিছা সত্য ৰক্ষাৰ হেতু দিম মই বৰ হে প্ৰভু ভোলানাথ যত মানে আছে অস্ত্ৰ এই জগতত হেল ফুল ঢাল তৰোৱাল সকলোৱে যাতে মোৰ বক্ষ ভেদ কৰিব নোৱাৰে আকাশ বতাহ আনকি পাতালৰ বাসুকেও মোৰ নামত যেন হয় কম্পমান স্বৰ্গৰ দেৱতা আৰু তুমিও ভোলানাথ মোৰ সন্মুখত যেন হোৱা পৰাজয় এই বৰ মোক কৰা প্ৰদান তথাস্তু বাছা মৃত্যু তোমাৰ নাই কোতে কিন্তু মনত ৰাখিবা পৰৰ হিতৰ কাৰণে যদি কোনো শুদ্ধ ব্ৰাহ্মণে দিয়ে অস্থিদান আৰু সেই অস্থিৰ দ্বাৰাই নিৰ্মাণ হয় বজ্ৰ নামে অস্ত্ৰ তেন্তে মনত ৰাখিবা মৃত্যু তোমাৰ চাপিলো চৰ যাওঁ মই নিজ কৰ্তব্যত সংগ্ৰহৰ ভাল প্ৰভু বেশ বেশ কথা শিৱশক্তি মহাশক্তিকে কবচ কৰি হৃদয়ৰ অগ্ৰসৰ হম প্ৰবল বেগেৰে স্বৰ্গৰ অভিমুখে কাঢ়িলম ইন্দ্ৰত্ব ত্ৰাসৰ সৃষ্টি কৰিম সমগ্ৰ ধৰা কাৰণ ত্ৰাসৰ সৃষ্টিকৰ্তা ত্ৰষ্টাৰ নন্দনময় নাম মোৰ বিদ্ৰোহৰ চিন্তান নয় প্রয়োজন হরিব শক্তিমান দৈত্যরাজ বিত্তাসুর অতি শীঘ্ৰে বৰ লাভ কৰি আহিব উভতি নিজ ৰাজ্যলৈ সঁচা কথা বৰ লাভ কৰি দুগুণ শক্তিশালী হৈ উতলিব দৈত্যৰাজ অনতি পলমে লাভ কৰিলো মই মনোমত বৰ মহাদেৱৰ পৰা যদি কোনো শুদ্ধ ব্ৰাহ্মণে নিজ ইচ্ছামতে দেহ ত্যাগ কৰি দিয়ে অস্থি দেৱতা সমাজত তেতিয়াহে আমাৰ মৃত্যু জানিবা নিশ্চয় সঁচা কথা দৈত্যাশ্বৰ হাঁহি উঠে সেই শিৱৰ কথাত পৰৰ কাৰণে ত্যাগ কৰি নিজ জীৱনে অস্থিদান কৰি কোন ব্ৰাহ্মণে দিব মূৰ্খতাৰ পৰিচয় তাকো আকৌ হ'ব লাগিব পবিত্ৰ ব্ৰাহ্মণ কিন্তু বীৰগণ কেতিয়াও কোনোদিনে কোনো ব্ৰহ্মদোপ নকৰিবা তোমালোকে আৰু কোনো ব্ৰাহ্মণে যদি নিজ ইচ্ছামতে নিজ দেহ ত্যাগ কৰিব বিচাৰে তেন্তে সেই ব্ৰাহ্মণৰ নাম নিৰ্মূল কৰিবা এই জগতৰ পৰা এতিয়া এতিয়া আমি স্বৰ্গ ৰাজ্য কৰিম আক্ৰমণ কিন্তু তাৰ আগতে মই পিতৃদেৱৰ আশীষ নিৰ্মালি কৰিম গ্ৰহণ
গতিকে বোলা বীরগণ বিলম্বর নে দেখো কারণ দৈত্যরাজ হে প্রভু কমললোচন, আয়োজন করি মই এক মহাযজ্ঞ, সৃষ্টি করিল এক ভয়ঙ্কর দৈত্য। কিন্তু আজি পর্যন্ত মোর মনতে নহলে শান্তি। মোর পুত্ৰ বৃত্তাসুৰ যুদ্ধৰ বাবে আখিকি বিচাৰি মোৰ আশ্ৰমৰ পাখে আহিব লাগিছে। পিতা পিতা হে পিতৃদেৱ মোৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ। বাছা বচোন বাৰু, বৰ্তমান তুমি কি কাৰ্যতে বৰ্তি আছা? পিতা বাছা, অতি শীঘ্ৰেই আক্ৰমণ কৰিম মই স্বৰ্গপুৰ, কিন্তু তাৰ আগে ক'ব লাগিব তুমি মোৰ জন্মৰ ৰহস্য। নেলাগে জানিব তুমি তোমাৰ জন্মৰ ৰহস্য। যেই বাটে তুমি আহিছা সেই বাটেৰে উভতি যোৱা বাছা। কিন্তু পিতা বাছা, মহাদেৱৰ পৰা মই সকলোবোৰ পাৰিছো বুজিব, সেয়েহে সেকেৰি নকৰি ৰহস্য মোৰ জন্মৰ কথা ব্যক্ত কৰা তুমি মোৰ সন্মুখত। শিৱৰ মুখেৰে শুনিছা যেতিয়া কওঁ শুনা মই তোমাৰ জন্মৰ ৰহস্য। আছিল মোৰ এক পুত্ৰ বিশ্বৰূপ, মহাজ্ঞানী, জানে সকলোৱে। বৃহস্পতিৰ লক্ষিতে মোৰ পুত্ৰই এক যজ্ঞৰ কৰিছিল আয়োজন, আৰু মোৰ পুত্ৰই সজাতেকি পুষ্পাঞ্জলি কৰিছিল অৰ্পণ। আৰু সেই খৰঘাতে দেৱ পুৰন্দৰে মোৰ পুত্ৰক কৰিলে নিধন। আৰু সেই লঘু দুখতে এক মহাযজ্ঞৰ কৰি আয়োজন তোক মই কৰিলো সৃষ্টি। কি কলা পিতা? সেই দেৱ পুৰন্দৰে মোৰ জ্যেষ্ঠ ভাতৃ বিশ্বৰূপক কৰিলে নিধন। অসহ্য পিতা কৰাৰ শিৱা মুহূৰ্ততে যাত্ৰা কৰিম মই স্বৰ্গৰ অভিমুখে। বধ কৰি সেই ভাতৃ সন্তান দেৱ পুৰন্দৰক লাভ কৰিম স্বৰ্গ ৰাজ্য দেৱতাৰ পৰা। বিজয় ভৱ বাছা, যাতৈ স্বৰ্গ আক্ৰমণৰ বাবে দেৱতাৰ গৰিব স্মৰণ কৰি দেখুৱাতৈ এই তুষ্টা পুত্ৰ বৃত্তাসুৰৰ বাহুৰ পৰাক্ৰম। বিজয় ভৱ, বিজয় ভৱ, বিজয় ভৱ। যা বাছা। ভাল পিতা, ভাতৃ সন্তান মোৰ দেৱ পুৰন্দৰ, দেৱ পুৰন্দৰ। ধন্য মোৰ এই তপস্বী জীৱন। মোৰ পুত্ৰ বৃত্তাসুৰে স্বৰ্গ আক্ৰমণ কৰি দেৱতাৰ গৰ্ব খৰ্ব কৰি লবতাৰ ভীষণ প্ৰতিশোধ। আৰু মই যাওঁ এতিয়া আশ্ৰমৰ বাবে শিৱ আৰাধনাৰ হেতু
হরি ওম তৎসৎ হরি ওম তৎসৎ হরি ওম তৎসৎ। বীরগণ, মানবরাজ প্রস্তুত মোর যত সেনাবাহিনী কৰিব পাৰো আমি যুদ্ধযাত্ৰাৰ শুভ আৰম্ভ। প্রস্তুত আছে দানব বাহিনী, এতিয়া যাত্রা করো আমি অমরাবতীপুরে। বেশ, শোনালো আদেশ। বজাই রণশিখা দুন্দুভি, কপাই মেদিনী, দানৱৰ যুদ্ধযাত্ৰা হওক আৰম্ভন। জয় দানবরাজ বিদ্যাখুরন, জয় দানবরাজ বিদ্যাখুরন, জয় দানবরাজ বিদ্যাখুরন। যুদ্ধ হেতু জলি যাই দৈত বীর গণ আরে পদ ভনে বকুমতি কবে ঘনে ঘন। দেবগণ, দেবরাজ, আজি অতি আনন্দৰ দিন। গহৰাজ শনিয়ে এৰি পূৰ্বে দেৱহমে কৰিলে মিত্ৰতা, সেয়েহে আজি নৃত্য গীতৰ কৰা আয়োজন। জয় দৈত ব্রাহ্মণ, জয় দৈত ব্রাহ্মণ, জয় দৈত ব্রাহ্মণ, জয় জয় জয়। দেবগণ, দেবরাজ, অকস্মাতে শুনো সিংহ দুৱাৰে জয়ধ্বনি। দেবরাজ, স্বৰ্গ দুৱাৰত কৰিছে জয়ধ্বনি। সেই দানৱখনে যাওঁ, মই বায়ু বেগেৰে বাধা দিম দানৱক সেই স্বৰ্গ দুৱাৰত। আয়ো বেগেৰে যাব নালাগে দেৱতা। তব সন্মুখত উপস্থিত ত্ৰাসৰ সৃষ্টিকৰ্তা বিদ্ৰোহৰ। কোন তোমালোক? কিয় চোৰৰ দৰে প্ৰৱেশিছা অমৰাৱতীপুৰে? কি লাগে তোমালোকক দেৱতাৰ পাশে? কি লাগে? কি লাগে বাস? ভাতৃসন্তাৰ ওপৰত প্ৰতিশোধ লাগে, প্ৰতিশোধ লাগে, এখন প্ৰতিশোধ। নিশ্চয় আছে বীৰগণ, আক্ৰমণ কৰা। লাগিল লাগিল দেব দানৱৰ পদ ভৰে বসুমতী কবে জয় দেব
দেবেন্দ্র দানৱৰ খতৰণ নোৱাৰি কৰিব পলায়ন কৰিছে কিদৰে দেৱগণে আজি তোমাকো কৰি পৰাজিত অধিকাৰ কৰি ল'ম স্বৰ্গৰ ৰাজসিংহাসন এস দিয়া যুদ্ধ নকৰি পলম আজি হন্তে হলো মই স্বর্গর এক সত্যি অধীশ্বর স্বর্ণমুখ দেবেন্দ্র দেবতা নহয় কাহানিও দাসু দানৱ দেৱতাৰ দেৱত্ব থাকিব সদায় স্তব্ধ হবাস আৰু সিংহই কদাপি নকৰে নতকীৰ শ্ৰীগাল পদ বীরগণ অমানসিক অত্যাচার করা দেবতার উপর স্বর্গর এক সত্যি অধীশ্বর দেব পুরন্দর যাও উর্বশী মেনকার নিত্য রস পান করি পূর্ণ করব অন্তরর অনন্ত হেপাহ দৈত
দেৱৰাজ জন্মলভী দেৱকুলত এনেদৰে স্বৰ্গচ্যুত হৈ বনে বনে ঘূৰি ফুৰিছোঁ। কিদৰে কিবন নিৰ্বাহ কৰিম আমি? ভাৱ হয় অমৰত্ব অভিশাপ দেৱ সমাজৰ। এনেদৰে দেৱতা পলাই ফুৰিলে ত্ৰিজগতে হাঁহিব আমাক। গতিকে দানৱৰ হতে পুনৰ ৰণ কৰি চাওঁ। নহয় কাৰ্তিক, শিৱ বৰে বলি বৃত্তাসুৰক এনেদৰে বধ কৰা সম্ভৱ নহয়। আমি সকলোটিয়ে মিলি ত্ৰাণৰ কৰ্তা বিষ্ণুক কৰোঁ তপস্যা। তেওঁহে কৰিব পাৰিব উচিত উপায়। হে প্ৰভু কমলোচন, হে প্ৰভু ভক্ত প্ৰাণধন, দয়া কৰি দেখা দিয়া দেৱতাৰ প্ৰলয় কালত। উঠা দেৱগণ, কিয় মোক হকাতৰে জনালা আহ্বান? হে প্ৰভু কমলোচন, অন্তৰ্যামী তুমি দেৱনাৰায়ণ, জানা নিজে সকলো কথা। তথাপিও সুধিছা যেতিয়া কওঁ শুনা। ত্ৰস্তাৰ সেই বৃত্তাসুৰ বীৰে ভাতৃ হত্যা প্ৰতিশোধৰ হেতু স্বৰ্গ ৰাজ্য কৰে অধিকাৰ। যদিহে নকৰা প্ৰভু প্ৰতিকাৰ, দেৱতাৰ সন্মান ৰব জানো? হ'ব জানো দেৱতাৰ অমৃত প্ৰাণৰ? ময়ো সেই কথাই চিন্তা কৰি আছিলোঁ। চিন্তা কৰি আছো মই বৃত্তাসুৰ বধৰ উপায়। শুনা দেৱেন্দ্ৰ, প্ৰভু যজ্ঞৰ কুণ্ডত জন্ম যায়, জানিবা নিশ্চয় মৃত্যু নহয় তাৰ। সি এই জগতত সদায় বৰ্তি থাকিব। তেন্তে প্ৰভু নাই নেকি শেষ দুৰ্গতি? বৃত্তাসুৰ বিদ্যমান ৰবনে সদায়? তাৰো আছে এটি অদ্ভুত উপায়। তোমালোক যোৱা দধিচি মুনিৰ সমীপে। তোমালোকৰ হিতৰ বাবে তেওঁ নিজ দেহ ত্যাগ কৰিব। তেওঁৰ অস্থিৰ দ্বাৰা নিৰ্মাণ কৰিব বিশ্বকৰ্মাই বজ্ৰ নামে মহা অস্ত্ৰ। পৰাজয় হ'ব দানৱ, জয় হ'ব দেৱ সমাজৰ। দিলো মই বৃত্তাসুৰ বধৰ উপায়। যাওঁ যাওঁ মই বৈকুণ্ঠ ধামলৈ। ভাল প্ৰভু। হে দেৱ ঋষি দেবেন্দ্ৰ, দেৱতাৰ ভক্তিৰ প্ৰণিপাত কৰক গ্ৰহণ। দেবেন্দ্ৰ, কিয় বাৰু দেৱতাৰ আজি হ'ল এনেকুৱা অৱস্থা? ঋষিবৰ
সৰ্বজ্ঞ আপুনি জানে নিজেই মনৰ কথা যদিও সুধিছে তেতিয়া কওঁ শুনক দস্তাৰ সেই বিদ্যাসুৰ বীৰে স্বৰ্গ ৰাজ্য কৰে অধিকাৰ তেন্তে বাখব কি কাৰ্য মই কৰিম সম্পাদন বিদ্যাসুৰে পাইছে শিৱৰ বৰ বৰ্জ নামে নিপাত হ'ব সি যি বৰ্জ নিৰ্মাণ হ'ব আপোনাৰ অস্থিৰে হে দেৱ ঋষি দেৱতাৰ হিতৰ কাৰণে আপোনাৰ প্ৰাণ কৰক দান দেৱতাৰ হিতৰ বাবে প্ৰয়োজন হৈছে আজি আমাৰ অস্থিৰ ইয়াতকৈ আছে জানো সৌভাগ্যৰ বিষয় দেৱেন্দ্ৰ পৰৰ হিতৰ বাবে নিজ প্ৰাণ বলিদান দিম মই কিন্তু চিন্তাৰ নাই প্ৰয়োজন হাঁহি হাঁহি দিম মই নিজ প্ৰাণ বলিদান কিন্তু তাৰ বাবে খন্তেকে সময়ৰ মোৰ হ'ব প্ৰয়োজন হে মহান যতক্ষণ প্ৰয়োজন আপোনাক ততক্ষণ আমি আপেক্ষী পৰৰ কাৰণে এনেদৰে পাণ দান দি জগতত খ্যাতি ৰাখিব মহাত্মা বুলি জানিব সকলোৱে এই ত্যাগৰ স্থানে দেৱেন্দ্ৰ নালাগে ৰাখিব খ্যাতি ইতিহাসে ক্ষুদ্ৰ এই দধিচিৰ দেহৰ অস্থি যদি দেৱতাৰ হিতৰ বাবে হয় প্ৰয়োজন ইয়াতকৈ নাই আৰু আনন্দৰ দিন কিন্তু দেৱগণ মানৱ দেহৰ পৰা প্ৰাণ পক্ষী উৰুৱাবৰ বাবে প্ৰয়োজন মহাযোগ সিদ্ধ যোগ আৰু ত্ৰাতক যোগৰ এই তিনি যোগ সাধনাৰ বাবেই খন্তেক সময় মোৰ হ'ব প্ৰয়োজন এই তিনি যুগ সাধনা কৰি মোৰ দেহৰ পৰা উৰুৱাম মই প্ৰাণ পক্ষী মোৰ হে মহান দেখিব স্থান পাবা তুমি স্বৰ্গত তোমাৰ এই দেহ ত্যাগে চিৰকাল জিলিকি থাকিবা এই জগতত দেৱগণ লৈ যোৱা ঋষিৰ মৃতদেহ গংগাৰ তীৰত তেওঁক দাহ কৰি তেওঁ অস্থি কৰিবা সংগ বিশ্বকৰ্মা তুমি অস্থিৰ দ্বাৰাই ভালদৰে নিৰ্মাণ কৰিবা বৰ্জ আৰু শুনা দেৱেন্দ্ৰ আজিৰ পৰা 7 দিন পাছে তুমি বৰ্জ ধাৰণ কৰি প্ৰৱেশ কৰিবা তুমি দানৱ সমাজত বধ হ'ব বিদ্যাসুৰ দেৱেন্দ্ৰৰ হাতত
চলি যাই গঙ্গা তীরে ধরা হরি চলি যাই গঙ্গা তীরে ধরা নিদ্রা দেবীর কুলাত লৌতে আশ্রয় কোনোবাই যেন মুখ কই কানে কানে শিওরি শিওরি প্রস্তার নন্দন কে খবর চিরতে তোর দানবী জীবন কোন এক মহান তপস্যে ত্যাগ করেছে নিষ্ঠে মোর মৃত্যুর ভাবে যদি হসাই কোনো মহামহর্ষিয়ে ত্যাগ করিছে তেওঁৰ জীবন মোর মৃত্যুর ভাবে তেন্তে আনন্দ মনেৰে লম কোৱালি মৃত্যুকময় যাও নকৰো পলম পিতৃৰ লৈ আশীৰ্বাদ ভৱিষ্যত কাৰ্যৰ বাবে নিজকে মই কৰোঁগৈ প্ৰস্তুত দেবগণ দেবরাজ চাওঁতে সপ্তম দিৱস হ'ল উপস্থিত এতিয়ালৈকেও অহা নাই বিশ্বকৰ্মা অনা নাই বৰ্জ্য মোৰ হ'লনে বাৰু বৰ্জ্য নিৰ্মাণৰ কাম আহিছো দেবরাজ দধিচিৰ অস্থিৰে নিৰ্মাণিত এই বৰ্জ্য লগ দেবরাজ নতহিৰে কৰিব গহন দিয়া বিশ্বকৰ্মা প্ৰণামী অনন্ত কুঁৱৰী মহামুনি দধিচিৰ অস্থিৰেই নিৰ্মিত এই বৰ্জ্য মই কৰিলোঁ গ্ৰহণ আজিৰৰ পৰা বৰ্জ্যপালী নাম মোৰ উলুৱা অমৰ বাহিনী হস্তে হস্তে সুসজ্জিত হৈ বধ কৰোঁ দৈত্য দানৱক উদ্ধাৰ কৰোঁ অমৰাৱতীপুৰ দানৱৰ হাতৰ পৰা জয় দেবরাজ ইন্দর জয় জয় দেবরাজ ইন্দর জয় জয় দেবরাজ ইন্দর জয় 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 আরে যুদ্ধ যাত্রা করিছনে দেব পুরন্দর যাত্রা করিছনে দেব পুরন্দর অগে চলে দেব গণ দেখি ভয়ঙ্কর দেখি ভয়
চৌদিকে আজ কেবল দেখো অন্ধকার, নিপাত কবচ নেত্রাসুৰৰ হবে সকল দৈত্য বাহিনী গল জমপুৰি লৈ। চোৱা, এয়া মহামুনি দধিচিৰ অস্থিৰে নিৰ্মিত বৰ্জ্য অস্ত্ৰ। জানিবি নিশ্চয় তোৰ মৃত্যুৰ কাল হল উপস্থিত। ঠিক ঠিক দেবেন্দ্র, ঠিক তোমার দেবত্ব। ভিক্ষারী হই দধিসি মুনির অস্থিরে নম নির্মাণ করিলা এই বজ্র। যদি মোর হয় মৃত্যু এই বজ্রর প্রহার, তাত মোর নাই অলপ আক্ষেপ। হয় নাই মোর দেবেন্দ্র, দিয়া যুদ্ধ নকরি পলম। বেশ ভেন্ডার, আগবাঢ়ি অহা। বেশ। দেখা দেখা সর্বজনে ঈশ্বৰৰ লীলা। দেৱদানৱৰ যুদ্ধ দেখা কৰিব। অমর মণ্ডলী তস্তার তনয় দৈত্য আজি আমারই হাতত মৃত্যু হয়, কিন্তু নিজ শক্তিৰে আমি নিধন কৰা নাই এই কথা জানা সকলোৱে। যিজন মহান ত্যাগী দধিচি মুনিৰ অস্থিৰ পৰা এই বৰ্জ্য নিৰ্মাণ হৈছিল, তেওঁকো সুঁৱৰো আহা আমি সকলোৱে। জয় মহামুনিৰ দধিচিৰ জয়, জয় মহামুনি দধিচিৰ জয়, জয় মহামুনি দধিচিৰ ত্যাগেৰ জয় জয় জয়। রাগ কইলা তাল শর্মা